প্ৰথম প্ৰশ্ন, পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ 4টা। পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰা হৈছিল। 2 নম্বৰ প্ৰশ্ন, আহোমসকলে চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিল? উত্তৰ 1253 খ্ৰীষ্টাব্দত। 1253 খ্ৰীষ্টাব্দত আহোমসকলে চৰাইদেউত ৰাজধানী পাতিছিল। 3 নম্বৰ প্ৰশ্ন, মীৰ জুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰ 1662 খ্ৰীষ্টাব্দত। 1662 খ্ৰীষ্টাব্দত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ব্ৰহ্মপাল। ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1515 খ্ৰীষ্টাব্দত। 1515 খ্ৰীষ্টাব্দত কোচ ৰাজ্য প্ৰতিষ্ঠা হৈছিল। 6 নম্বৰ প্ৰশ্ন, ইটাৰ খলিৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ আহোম আৰু মোগলসকলৰ মাজত ইটাৰ খলিৰণ হৈছিল। 7 নম্বৰ প্ৰশ্ন, কিমান চনত ব্ৰিটিছসকলে নামনি অসম অধিকাৰ কৰিছিল? উত্তৰ 1824 চনত। 1824 চনত ব্ৰিটিছসকলে নামনি অসম অধিকাৰ কৰিছিল। 8 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। 9 নম্বৰ প্ৰশ্ন, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? উত্তৰ চুহুংমুং। চুহুংমুং হৈছে প্ৰথমজন আহোম ৰজা যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। 10 নম্বৰ প্ৰশ্ন, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। 11 নম্বৰ প্ৰশ্ন, অসম বুৰঞ্জীত ল'ৰা ৰজা বুলি কাক জনা যায়? উত্তৰ ৰত্নধ্বজ সিংহ। ৰত্নধ্বজ সিংহক ল'ৰা ৰজা বুলিও জনা যায়। মহাৰাজ নাৰায়ণৰ আচল নাম কি আছিল? উত্তৰ মল্লদেৱ। মল্লদেৱ হৈছে মহাৰাজ নাৰায়ণৰ আচল নাম। অসমলৈ ইংৰাজসকল কেতিয়া আহিছিল? উত্তৰ 1765 চনত। 1765 চনত ইংৰাজসকল অসমলৈ আহিছিল। 14 নম্বৰ প্ৰশ্ন, কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1751 চনত। 1751 চনত কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন, কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল।